নমস্কাৰ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ আদৰণি জনালোঁ দেই। আজি ভিডিঅ'টি এটি কবিতাৰ ওপৰত ভিত্তি কৰি। কবিতাটি শিৰোনামা হৈছে আই তোমাৰ সমান কোনো নাই। জনম লভিলোঁ তোমাৰ কোলাত, ডাঙৰ হ'লোঁ তোমাৰ বয়সত, উমলি জামলি খেলিছিলোঁ তোমাৰ বুকুত আনন্দ আৰু উল্লাসত। চিৰচেনেহী মোৰ আই, তোমাৰ তুলনা আৰু কোনো নাই। তুমি শুৱলা, তুমি ধুনীয়া, তুমি অদ্বিতীয় মোৰ আই। সৰু হৈ আছিলোঁ বহু কান্দিছিলোঁ আই তোমাৰ মুখলৈ চাই। যদিওবা মই ক'ব নাজানিছিলোঁ, সকলো বুজিছিলা মোৰ মুখলৈ চাই। আই তোমাৰ সমান এই পৃথিৱীত আৰু কোনো নাই। ইমান পৰে মোৰ কবিতাটো শুনাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ দেই। যদিহে কবিতাটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু আগলৈ এনেধৰণেই কবিতা, প্ৰাৰ্থনা আৰু গল্প, সৰু সৰু ষ্টৰী আপোনালোকৰ বাবে আগবঢ়াই যাবলৈ মই সদায় চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোক সকলোৱে ভাল থাকক, সুখে থাকক, সন্তোষে থাকক। তাৰে কামনাৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।